এয়া ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ ৰঙিয়াত, মোৰ বন্ধু এজনৰ ৰুমতে আছোঁ। এতিয়া মই গুৱাহাটীৰ পৰা আহিছোঁ ৰঙিয়ালৈ, আৰু ৰঙিয়াৰ পৰা এতিয়া যাম মই নলবাৰীৰ ৰাস চাবলৈ। নলবাৰীৰ ৰাস বুলি ক'লেতো আপোনালোকে চবেই জানে কেনেকুৱা এটা, মানে আচলতে ইমান বেছি মানুহ হয় নলবাৰীৰ ৰাসত। যোৱাকালিও আহিছিলোঁ, কিন্তু আজিও যাম। মানে যোৱাকালি এনেকুৱা ভিৰ দেখা পালোঁ, আচলতে প্ৰথম দেখা পালোঁ দেই নলবাৰীৰ ৰাসত ইমান ভিৰ। তো আপোনালোকক আজি কিছুমান ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম নলবাৰীৰ ৰাসৰ, গতিকে চাই থাকিব ভিডিঅ'টি, আহক।